हेलो फ्रेंड, मैं देवव्रत दास। आज आम कैंडलस्टिक पैटार्नर विषय आलोचना करें। कैंडलस्टिक पैटार्ने केनेके आमाक ट्रेडिंग কৰিবলৈ আমাক সহায় কৰে আৰু মাৰ্কেটৰ যিটো প্ৰাইস একচন বুজিবৰ কাৰণে কেনেকে আমাক সহায় কৰে আৰু কেনেকে আমি ক্যান্ডেলস্টিকৰ দ্বাৰা এটা প্ৰফিটেবল ট্ৰেডাৰ হ'ব পাৰো, এই গোটেইখিনি বিষয় আমি আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰাৰ আগত আমি ইয়াত আমি কি শিকিবলৈ পাম সেইবিলাক আমি একবাৰ চাই লওঁ। এই ভিডিঅ'টোত আমি ক্যান্ডেলস্টিকৰ গঠন, ক্যান্ডেলস্টিকৰ প্ৰকাৰ, ক্যান্ডেলস্টিক প্যাটাৰ্নৰ পৰিচয় আৰু ক্যান্ডেলস্টিক প্যাটাৰ্নৰ নাম আৰু বৈশিষ্ট্য, ক্যান্ডেলস্টিক প্যাটাৰ্নৰ সঠিক ব্যৱহাৰ আৰু ক্যান্ডেলস্টিক প্যাটাৰ্নৰ উদাহৰণৰ সৈতে বৰ্ণনা, এই গোটেইসোপা বস্তু আমি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। এতিয়া আমি ক্যান্ডেলস্টিকৰ গঠনৰ বিষয়ে আলোচনা কৰোঁ যে ক্যান্ডেলস্টিকটো গঠন কেনেকৈ হয়। এতিয়া যদি ক্যান্ডেলস্টিকৰ যদি গ্ৰীণ কেণ্ডেল হয় তেতিয়াহ'লে ইয়াৰ ওপেনটো তলত থাকে আৰু ইয়াৰ ক্লোজটো সদায় ওপৰত থাকে। আৰু যদি ৰেড কেণ্ডেল হয় তেতিয়াহ'লে ইয়াৰ ওপেনটো ওপৰত থাকে আৰু ইয়াৰ ক্লোজটো সদায় তলত থাকে। আৰু ইয়াত কি থাকে যে ইয়াত এই লাঠিডাল যিটো দেখিছে সেইটোক আমি শ্বেডো বুলি কোৱা হয়, আপাৰ শ্বেডো। এইটো ওপৰত আছে বুলি কাৰণে আমি আপাৰ শ্বেডো বুলি কওঁ। আৰু যিটো এই তলৰ চাইডে যিটো আছে লাঠিডাল সেইটোক আমি লোৱাৰ শ্বেডো বুলি কোৱা হয়। সেম এনেকুৱা ৰেড কেণ্ডেলতো আমি ওপৰৰ যিটো অংশ আছে সেইটোক আমি আপাৰ শ্বেডো বুলি কোৱা হয় আৰু তলৰ যিটো আছে সেইটোক আমি লোৱাৰ শ্বেডো বুলি আমি কোৱা হয়। এতিয়া আপাৰ শ্বেডোটো কি হয়, এক্সাক্টলি ইয়াৰ কাম কি থাকে সেইটো আমি অলপ আলোচনা কৰি লওঁ। যে আপাৰ শ্বেডোটো কি হয়, যেতিয়া প্ৰাইসটো ইয়াত ওপেন হৈছে, গ্ৰীণ কেণ্ডেলৰ বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে প্ৰাইসটো যেতিয়া ইয়াত ওপেন হৈছে, ওপেন হৈ সেলাৰে কি কৰিছে, তলত প্ৰাইসটো ঠেলি লৈ গৈছে। কিন্তু আকৌ যেতিয়া এইটো জেগাত আকৌ বায়াৰে ইয়াৰ পৰা এক্টিভ হৈ গৈছে, বায়াৰে আকৌ প্ৰাইসটো ওপৰলৈ লৈ গৈছে, ওপৰলৈ লৈ গৈ ই একদম এই ওপৰ পইণ্টলৈকে আনিছে। কিন্তু এইটো জেগাত আকৌ কি কৰিছে, সেলাৰে আকৌ এক্টিভ হৈ সেলাৰে আকৌ তলফালে প্ৰাইসটো ঠেলি লৈ গৈছে আৰু প্ৰাইসটো ইয়াত ক্লোজ দিছে। এই ওপেন এইটো জেগা আৰু এইটো যিটো ক্লোজ আছে, এই ওপেন আৰু ক্লোজৰ বাকি যিটো অংশ যে বাহিৰ ফালে থাকে, লাঠিডাল যে হৈ থাকে, সেইটোক আমি শ্বেডো বুলি কোৱা হয়। ইয়াক শ্বেডো বুলি ক'ব পাৰি, উইক্স বুলি ক'ব পাৰি বা টেল বুলিও কোৱা হয়। সাধাৰণতে মই শ্বেডো বুলি কওঁ। এতিয়া কি হৈছে যে ইয়াৰ এই ওপৰৰ অংশটো শ্বেডোৰ একদম ওপৰৰ পইণ্টটোক আমি হাইয়েষ্ট পইণ্ট বুলি কোৱা হয়, হাইয়েষ্ট প্ৰাইস বুলি কোৱা হয়। আৰু ইয়াৰ যিটো তলফালৰ যিটো অংশ আছে শেষৰ পইণ্টটো, শ্বেডোৰ তলৰ যিটো অংশ আছে শেষৰ পইণ্টটোক আমি লোৱেষ্ট প্ৰাইস বুলি কোৱা হয়। আৰু ইয়াৰ মাজত যিটো এই যে সেউজীয়া যে হৈ আছে সেই অংশটোক আমি ৰিয়েল বডি বুলি কোৱা হয়। সেম এনেকুৱা আমি যদি ৰেড কেণ্ডেলত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতো কি হয়, প্ৰাইসটো ওপৰত ওপেন হয়, ওপৰত ওপেন হৈ তাৰপিছত প্ৰাইসটো আকৌ বায়াৰে ওপৰ ফালে ঠেলি লৈ যায়, ঠেলি লৈ যেতিয়া যায় আকৌ সেলাৰ এক্টিভ হৈ যায়, সেলাৰ এক্টিভ হৈ যোৱাৰ লগে লগে প্ৰাইসটো আকৌ তলফালে নমাই লৈ আনে। তাৰপিছত নমাই লৈ আনোতে একদম এই শেষত যেতিয়া পায় আকৌ ইয়াৰ পৰা যেতিয়া আকৌ প্ৰাইসটো ওপৰফালে বায়াৰে ঠেলি লৈ যায় আৰু ইয়াত প্ৰাইসটো ক্লোজ দিয়ে। আৰু এই যে ওপৰ আৰু তলৰ যিটো অংশ থাকে, লাঠিডাল যে হৈ থাকে, এইটোক আমি আপাৰ শ্বেডো, ওপৰটো আপাৰ শ্বেডো আৰু তলৰটো লোৱাৰ শ্বেডো বুলি আমি কোৱা হয়। আৰু ইয়াৰ যিটো মাজৰ যিটো এই ৰঙা যে অংশটো আছে এইটোক আমি ৰিয়েল বডি বুলি আমি কোৱা হয়। আৰু প্ৰতিটো ক্যান্ডেলস্টিকৰ এটা নিৰ্দিষ্ট সময়সীমা স্থাপন কৰে। উদাহৰণস্বৰূপে ধৰক এদিন, এক ঘণ্টা, আৰু সময়ৰ লগে লগে ইয়াৰ এইটো হাই ওপেন, হাই লো আৰু ক্লোজৰ মূল্যৰ বিষয়ে আমাক তথ্য প্ৰদান কৰে। এতিয়া আমি ক্যান্ডেলস্টিকৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। ক্যান্ডেলস্টিকৰ প্ৰকাৰ যদি আমি চাওঁ, ক্যান্ডেলস্টিকৰ প্ৰকাৰক আমি দুটা ভাগে ভাগ কৰিব পাৰি। এটা হৈ গৈছে বুলিশ ক্যান্ডেলস্টিক, এটা হৈ গৈছে বেৰিশ ক্যান্ডেলস্টিক। বুলিশ ক্যান্ডেলস্টিকটো সাধাৰণতে সেউজীয়া হয় বা বগা হয়, আৰু যিটো বেৰিশ ক্যান্ডেলস্টিক সেইটো কোলা বা ৰঙা ৰঙৰ হ'ব পাৰে। এতিয়া বুলিশ ক্যান্ডেলস্টিকে আমাক বজাৰৰ মূল্য বৃদ্ধি হোৱা বুলি আমাক বুজায়, আৰু বেৰিশ ক্যান্ডেলস্টিকটোৱে আমাক বজাৰৰ মূল্য হ্ৰাস হৈছে বুলি আমাক বুজায়। যেতিয়া বজাৰৰ মূল্যটো মানে বাঢ়ি গৈ থাকে ওপৰফালে, তেতিয়া এইটো বুলিশ বুলি কোৱা হয়। প্ৰাইসটো ওপৰফালে গৈ আছে আৰু বৃদ্ধি হৈ আছে। আৰু যেতিয়া বেৰিশটোৱে কি কৰে, বেৰিশটোৱে আমাৰ প্ৰাইসটো তলৰ ফালে নামি আহিছে বুলি আমাক বুজায়। এতিয়া আমি ক্যান্ডেলস্টিক প্যাটাৰ্নৰ পৰিচয়ৰ বিষয়ে আলোচনা কৰিম। ক্যান্ডেলস্টিকৰ পৰিচয়। ক্যান্ডেলস্টিক প্যাটাৰ্ন হৈছে ব্যৱসায়ীসকলে সাম্ভাব্য মূল্যৰ গতি চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা টেকনিক্যাল এনালাইসিছৰ এক জনপ্ৰিয় ধৰণ। আৰু ক্যান্ডেলস্টিক প্যাটাৰ্নে
বজাৰৰ আবেগৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু ব্যৱসায়ত ভৱিষ্যতৰ মূল্যৰ যিটো ট্ৰেণ্ড আছে সেইটো প্ৰেডিক্ট কৰিবলৈ আমাক সহায় কৰে মানে ফিউচাৰ প্ৰাইচ ট্ৰেণ্ডটো প্ৰেডিক্ট কৰিবলৈ আমাক সহায় কৰে এতিয়া কেণ্ডেলষ্টিক পেটাৰ্ণক আমি তিনিটা ভাগে ভাগ কৰিব পাৰোঁ এটা হৈ গৈছে এটা কেণ্ডেলষ্টিকৰ পেটাৰ্ণ সেকেন্ড দুটা কেণ্ডেলষ্টিকৰ পেটাৰ্ণ আৰু তিনিটা কেণ্ডেলষ্টিকৰ পেটাৰ্ণত আমি ভাগ কৰিব পাৰোঁ এতিয়া আমি প্ৰথমত এটা কেণ্ডেলষ্টিক পেটাৰ্ণৰ বিষয়ে আলোচনা কৰোঁ এটা কেণ্ডেলষ্টিক পেটাৰ্ণ হৈছে হেমাৰ কেণ্ডেল হেমাৰটো হৈ গৈছে হাতুৰিৰ নিচিনা যেটো কাৰণে আমি ইয়াক হেমাৰ বুলি কোৱা হয় আৰু ই হৈ গৈছে সিঙ্গেল কেণ্ডেলষ্টিকৰ পেটাৰ্ণ ইয়াক লোৱাৰ শেডটো যেটো আছে এটো যেটো আছে লোৱাৰ শেডটো এটো বডিটো দুইগুণ হ'ব লাগে আৰু ইয়াক আপাৰ শেডটো থাকিব পাৰে বা নাথাকিব পাৰে যদিও থাকে তেতিয়াহলে খুবেই সৰু চুটিকে হ'ব লাগে আৰু ইয়াত ৰঙৰ কোনো গুৰুত্বপূৰ্ণ নহয় ইয়াত ৰেডো হ'ব পাৰে বা গ্ৰীনো হ'ব পাৰে ইয়াত ৰঙৰ কোনো গুৰুত্বপূৰ্ণ নহয় আৰু ইয়াত যেটো ট্ৰেডিং ৰেঞ্জ আছে মানে ইয়াৰ যেটো হাই পয়েন্ট আৰু যেটো লো পয়েন্ট এটোক আমি ট্ৰেডিং ৰেঞ্জ বুলি কোৱা হয় আৰু এই ট্ৰেডিং ৰেঞ্জৰ এই বডিটো ৰিয়েল বডিটো ওপৰ সাইডে থাকিব লাগে আৰু ই হৈ গৈছে হেমাৰ হৈ গৈছে এটা ষ্ট্ৰং বুলিশ ৰিভাৰ্সেল পেটাৰ্ণ হেমাৰ পেটাৰ্ণটো হৈছে এটা ডাউন ট্ৰেণ্ডৰ হেকত আমি দেখিবলৈ পোৱা যায় আৰু এই হেমাৰ পেটাৰ্ণটোৱে আমাক এইটোৱে সংকেত দিয়ে যে যেটো ডাউন ট্ৰেণ্ড হৈ আছিল এতিয়া ই ৰিভাৰ্স হৈ আপসাইডে মুভ কৰিব বুলি আমাক এটা সংকেত দিয়ে হেমাৰ কেণ্ডেলষ্টিকৰ সঠিক ব্যৱহাৰটো চাই লওঁ যে যেতিয়া এটা ডাউন ট্ৰেণ্ডৰ হেকত এইটো হেমাৰ কেণ্ডেল যেতিয়া আমি দেখা পাওঁ ই আমাক এইটোৱে ইন্ডিকেট কৰে যে যেটো ডাউন ট্ৰেণ্ড হৈ আছিল এতিয়া ই ৰিভাৰ্স হৈ ই আপ ট্ৰেণ্ডলৈ যাব বুলি আমাক এটা সংকেত দিয়ে আৰু ইয়াত কি হয় যে যেতিয়া হেমাৰ কেণ্ডেলৰ ওপৰত আমি এটা ফলো আপ কেণ্ডেল পাওঁ এটা ক্লোজ যেতিয়া আমি এনেকুৱা কেণ্ডেল বুলিশ কেণ্ডেল এটা পাওঁ ইয়াৰ এইটো হাইৰ ওপৰত আমি আমাৰ এন্ট্ৰি কৰিব লাগে আৰু ইয়াত আমি আপসাইডৰ কাৰণে এটা আমি ধুনিয়া ট্ৰেড আমি এটা ল'ব পাৰো আৰু আমি প্ৰায় দেখিছো যে যৰ পৰা প্ৰাইচটো নামি আহে সেই জেগালৈকে যোৱাৰি পুৰা চেষ্টা কৰে এতিয়া আমি হেমাৰ কেণ্ডেলষ্টিক পেটাৰ্ণৰ উদাহৰণৰ সৈতে আমি চাওঁ যে চোক ইয়াত প্ৰাইচটো এটা ডাউন ট্ৰেণ্ড হৈ আছিল তাৰ পিছত যেতিয়া ই তলত পৰিছে একদম তলৰ হেকত হেমাৰ কেণ্ডেলটো ইয়াত আমি দেখা পাইছো আৰু ইয়াৰ ওপৰত যেতিয়া এই কেণ্ডেলটোৱে যেতিয়া ক্লোজ দিছে আৰু এইটো হাই যেতিয়া ই ব্ৰেক কৰিছে তাৰ পিছত আমি এই যৰ পৰা প্ৰাইচটো তলত পৰিছে সেই জেগালৈকে প্ৰাইচটো যোৱাৰ চেষ্টা কৰিছে আৰু প্ৰাইচটো ইয়ালৈকেও গৈছে যেটো কাৰণে ইয়াত আমাৰ এটোৱে বুজায় যে হেমাৰ কেণ্ডেলটো এটা ষ্ট্ৰং বুলিশ ৰিভাৰ্সেল পেটাৰ্ণ বুলি কোৱা হয় এতিয়া আমি আৰু এটা এক্সাম্পল হইতে আমি চাওঁ এটো হৈ গৈছে ব্যাংক নিফটিৰ 1 মিনিটৰ টাইম ফ্ৰেমৰ কেণ্ডেল এটো হৈ গৈছে চক যৰ পৰা প্ৰাইচটো তলৰ ফালে আহিছে তাৰ পিছত ইয়াত হেমাৰ কেণ্ডেল হৈছে হেমাৰ কেণ্ডেলটো হোৱাৰ পিছত ইয়াত ওপৰত আমি এটা ফলো আপ কেণ্ডেল পাইছো তাৰ পিছত এটো যেতিয়া ব্ৰেক কৰিছে এটো জায়গাত আমাৰ এন্ট্ৰি পয়েন্ট হ'ব আৰু ইয়াৰ তলত আমাৰ এসএল হ'ব তাৰ পিছত ইয়াত যেতিয়া আমি এন্ট্ৰি কৰিছো এটো যৰ পৰা প্ৰাইচটো তলত পৰিছে চক আমি এটো জায়গালৈকে প্ৰাইচটো আকৌ ওপৰলৈ গৈ এটো জায়গালৈকে আমি আৰামছে পাই গৈছো তো ইয়াত আমি এটা ধুনিয়া আপসাইডে মুভ আমি দেখিবলৈ পাইছো আৰু এই হেমাৰ কেণ্ডেলটোৱে এটোৱে আমাক ইন্ডিকেট কৰে যে এতিয়া ট্ৰেণ্ডটো ৰিভাৰ্স হ'ব এতিয়া আমি ইনভাৰ্টেড হেমাৰটো চাম ইনভাৰ্টেড হেমাৰ হৈছে সিঙ্গেল কেণ্ডেলষ্টিকৰ পেটাৰ্ণ আৰু ইয়াত হেমাৰ কেণ্ডেলৰ উল্টাটো হয় ইয়াত কি হৈছে ইয়াত আপাৰ শেডটো যেটো আছে এটো বডিটো দুইগুণ হ'ব লাগে আৰু ইয়াত তলত শেডো থাকিব পাৰে বা ইয়াত নাথাকিব পাৰে ইয়াত ছুটি হলো একদম ছুটি হ'ব লাগে শেডটো থাকিলেও আৰু ইয়াৰ ৰঙৰ কোনো গুৰুত্বপূৰ্ণ নহয় ৰংটো গুৰুত্বপূৰ্ণ নহয় ইয়াত ৰঙা হ'ব পাৰে বা হেলজিয়া হ'ব পাৰে আৰু এটো একে আপোনাৰ যেটো এটা ডাউন ট্ৰেণ্ডৰ হেকত আমি এনেকুৱা এটা হেমাৰ ইনভাৰ্টেড হেমাৰ আমি দেখিবলৈ পোৱা যায় আৰু এটোৱে আমাক ইন্ডিকেট কৰে যে এতিয়া ইয়াৰ পৰা প্ৰাইস ট্ৰেণ্ডটো ৰিভাৰ্স হোৱাৰ চান্স আছে আৰু এই ওপৰৰ চাটোৱে ট্ৰেডিং সময়ছোৱাত ইয়াৰ হাই প্ৰাইচটোক আমাক প্ৰতিনিধিত্ব কৰে আৰু সেলাৰ সকলে এই মূল্যক তললৈ ঠেলিবলৈ চেষ্টা কৰে বুলি আমাক সংকেত দিয়ে কিন্তু বায়াৰে আকৌ পুনৰ দামটো বৃদ্ধি কৰিবলৈ সক্ষম হয় যাৰ কাৰণে ইয়াৰ ক্লোজটো এই ওপৰত হয় ইনভাৰ্টেড হেমাৰ কেণ্ডেলষ্টিক পেটাৰ্ণৰ সঠিক ব্যৱহাৰটো ইয়াতো এটা ডাউন ট্ৰেণ্ডৰ হেকত আমি এই ইনভাৰ্টেড হেমাৰটো আমি দেখিবলৈ পাওঁ তাৰ পিছত ইয়াৰ ওপৰত যেতিয়া এটা কেণ্ডেলে ক্লোজ দিব
তাৰ ওপৰত আমাৰ এন্ট্ৰি হ'ব আৰু এইটো আমাৰ এসএল থাকিব এইটো হৈ গৈছে এসএল এইটো হৈ গৈছে আমাৰ এন্ট্ৰি পইণ্ট আৰু প্ৰাইচটো জোৰ পৰা তলৰ ফালে নামি আহে ই আকৌ সেই জায়গালৈকে যোৱাৰি পুৰা চেষ্টা কৰে আৰু ই হৈ গৈছে এটা ষ্ট্ৰং বুলিশ ৰিভাৰ্সেল প্যাটাৰ্ন বুলি কোৱা হয় ইয়াক এতিয়া ইনভাৰ্টেড হেমাৰৰ উদাহৰণৰ সৈতে আমি চাওঁ যে এইটো হৈ গৈছে নিফটি 50 ৰ 1 মিনিটৰ টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত চক প্ৰাইচটো ইয়াত এটা ডাউন ট্ৰেণ্ডত আহিছে ডাউন ট্ৰেণ্ডৰ শেষত আমি এই ইনভাৰ্টেড হেমাৰটো আমি দেখিবলৈ পাইছো তাৰ পিছত ইয়াৰ ওপৰত যেতিয়া আমি এটা ক্যান্ডেলে ক্লোজ দিছে তাৰ পিছত আমি প্ৰাইচটো আকৌ আপসাইডে ওপৰলৈ উঠি গৈছে আৰু জোৰ পৰা ই নামিছে প্ৰাইচটো এই ওচৰলৈকে গৈ ইয়াত টাচ কৰিছে আৰু ইয়াত কি হ'ব আমাৰ এইটো তলত আমাৰ এসএল থাকিব এইটো জায়গাত আমাৰ এসএল থাকিব আৰু ইয়াত আমাৰ এন্ট্ৰি পইণ্ট থাকিব আৰু এইটো হৈ গৈছে এটা বুলিশ ৰিভাৰ্সেল প্যাটাৰ্ন এটা ডাউন ট্ৰেণ্ডৰ শেষত যেতিয়া ইনভাৰ্টেড হেমাৰ হয় এই ইনভাৰ্টেড হেমাৰে আমাক এইটোৱে সংকেত দিয়ে যে এতিয়া ট্ৰেণ্ডটো চেঞ্জ হ'ব এতিয়া আমি আৰু এটা এক্সাম্পলৰ সৈতে আমি চাওঁ এইটো হৈ গৈছে ব্যাংক নিফটিৰ 5 মিনিটৰ টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত চোৱা প্ৰাইচটো এটা ডাউন ট্ৰেণ্ড হৈ আছে তাৰ পিছত আমি এটা ইনভাৰ্টেড হেমাৰ আমি দেখা পাইছো ইয়াত চোৱা ইয়াত ৰেড ক্যান্ডেল হৈ আছে হেতু কাৰণে কালাৰৰ ইয়াত কোনো গুৰুত্ব নাই ইয়াৰ ওপৰত যেতিয়া আমি ইয়াত ক্লোজ পাইছো ইয়াৰ ওপৰত আমাৰ এন্ট্ৰি হ'ব আৰু প্ৰাইচটো চোৱা আস্তে আস্তে ই জোৰ পৰা ই নামি আহিছিলে হেতু জায়গালৈকে ই যোৱাৰ চেষ্টা কৰিছে আৰু ইয়ালৈকে গৈছে এতিয়া হৈ গৈছে শুটিং ষ্টাৰ সিঙ্গেল ক্যান্ডেলষ্টিকৰ প্যাটাৰ্ন ই এটা বেৰিছ ৰিভাৰ্সেল প্যাটাৰ্ন যেটো এটা আপট্ৰেণ্ডৰ শেষত গঠন হয় এনেকুৱা এটা যেতিয়া আপট্ৰেণ্ড যাব তাৰ পিছত এই শুটিং ষ্টাৰে দেখা দিয়ে আৰু এইটোৱে আমাক ইন্ডিকেট কৰে যে এতিয়া ট্ৰেণ্ডটো ৰিভাৰ্স হৈ ই এটা ডাউন সাইডে নামি আহিব পাৰে আৰু ইয়াত যেটো আপাৰ শ্যাডোটো থাকে এই আপাৰ শ্যাডোটো এই বডিটোৰ এইটো দুইগুণ থাকিব লাগে এইটো আৰু ইয়াত সেই এনেকুৱা ইয়াৰ তলফালে শ্যাডো থাকিব পাৰে বা নাথাকিব পাৰে যদি থাকে খুবেই একদম সৰু থাকিব লাগে আৰু ইয়াৰ যেটো বডিটো আছে এই বডিটো এই যে ট্ৰেডিং ৰেঞ্জৰ তলত থাকিব লাগে এইটো যেটো ট্ৰেডিং ৰেঞ্জ আছে বডিটো ইয়াৰ তলত থাকিব লাগে আৰু এই শ্যাডোটোৱে ইয়াৰ একদম ওপৰৰ পইণ্টটোক হাইয়েষ্ট প্ৰাইস বুলি ইয়াক ইন্ডিকেট কৰে আৰু ইয়াত ৰঙৰ কোনো ইম্পৰ্টেন্ট নাই ইয়াত হেউজিয়া হ'ব পাৰে বা ৰঙা হ'ব পাৰে আৰু এইটো হৈ গৈছে এটা ষ্ট্ৰং বেৰিছ ৰিভাৰ্সেল প্যাটাৰ্ন বুলি কোৱা হয় ইয়াক শুটিং ষ্টাৰ ক্যান্ডেলষ্টিকৰ সঠিক ব্যৱহাৰটো আমি চাওঁ যে তো ইয়াত এটা আপট্ৰেণ্ড হৈ আছে আপট্ৰেণ্ড হোৱাৰ একদম ওপৰৰ পইণ্টত আমাৰ এইটো শুটিং ষ্টাৰ ক্যান্ডেলে আমাক দেখা দিয়ে তাৰ পিছত ইয়াৰ পৰা ইয়াত এটা আমি ক্লোজ পাব লাগিব ইয়াৰ তলত আমি এটা ক্লোজ পাব লাগিব তাৰ পিছত এইটোৰ যেটো লো আছে ইয়াত আমাৰ এন্ট্ৰি হ'ব আৰু এইটো জায়গাত আমাৰ এসএল হ'ব আৰু জোৰ পৰা প্ৰাইচটো আৰম্ভ হয় আপট্ৰেণ্ডৰ সেই জায়গালৈকে অহাৰ ম্যাক্সিমাম ইয়াত চান্স থাকে আৰু প্ৰাইচটো প্ৰায় দেখা যায় যে প্ৰাইচটো সেই জায়গালৈকে নামি আহে এতিয়া আমি উদাহৰণৰ সৈতে আমি কেইটামান চাওঁ যে কেনেকৈ এইটো কাম কৰে ইয়াত চোৱা এইটো নিফটি 50 ৰ 5 মিনিটৰ চাৰ্ট ইয়াত প্ৰাইচটো যেতিয়া এটা আপট্ৰেণ্ড হৈ আছে আপট্ৰেণ্ডৰ এই শেষত গৈ আমি এই এটা শুটিং ষ্টাৰ আমি দেখা পাইছো আৰু এইটো কি কৰিছে যেতিয়া ইয়াৰ লোটো তলত যেতিয়া এটা ক্লোজ আমি ক্যান্ডেল পাইছো ইয়াত তলত যেতিয়া ক্যান্ডেলটোৱে ক্লোজ দিছে নেক্সট ক্যান্ডেলে তাৰ তলত আমাৰ এন্ট্ৰি হ'ব এইটো জায়গাত আমাৰ এন্ট্ৰি হ'ব আৰু এইটো হৈ গৈছে ইয়াৰ হাই পইণ্টটো হৈ গৈছে আমাৰ এসএল হ'ব আৰু জোৰ পৰা প্ৰাইচটো আৰম্ভ হৈছে তো হেতু জায়গালৈকে আকৌ ই নামি আহি হেতু জায়গালৈকে ই পাইছে আমি আৰু এটা এক্সাম্পলৰ সৈতে আমি চাওঁ যে এইটো হৈ গৈছে ব্যাংক নিফটিৰ 1 মিনিটৰ চাৰ্ট ইয়াত আমি চাওঁ যে ট্ৰেণ্ডটো জোৰ পৰা আৰম্ভ হৈছে এইটো জায়গাৰ পৰা যোনটো ট্ৰেণ্ড আমি আৰম্ভ হৈছে তাৰ পিছত চোৱা যে এইটোৰ ওপৰতে আমি এটা শুটিং ষ্টাৰ আমি দেখা পাইছো তাৰ পিছত তাৰ এইটো জায়গাৰ পৰা যেতিয়া ই তলত ক্লোজ দিছে এই ক্যান্ডেলটোৱে এই ক্যান্ডেলৰ তলত আমাৰ এন্ট্ৰি হ'ব এইটো জায়গাত আমাৰ এন্ট্ৰি হ'ব আৰু ইয়াত আমাৰ এসএল হ'ব আৰু জোৰ পৰা ই ওপৰলৈ যোৱা আৰম্ভ কৰিছিলে প্ৰাইচটো আহি হেতু জায়গালৈকে পাইছে এতিয়া আমি হ্যাঙ্গিং ম্যানৰ বিষয়ে চাওঁ যে হ্যাঙ্গিং ম্যান হৈ গৈছে সিঙ্গেল ক্যান্ডেলষ্টিকৰ প্যাটাৰ্ন কি হৈ গৈছে
বেৰিছ ৰিভাৰ্চেল পেটাৰ্ণ যেটো এটা আপট্ৰেণ্ডৰ শেষত গঠন হয় যেতিয়া এটা আপট্ৰেণ্ড এনেকুৱা হয় আপট্ৰেণ্ডৰ শেষত এই পেটাৰ্ণটোক আমি দেখা পাওঁ আৰু এইটো পেটাৰ্ণে আমাক এইটোৱে সংকেত দিয়ে যে এতিয়া আপট্ৰেণ্ডৰ পৰা ই ৰিভাৰ্স হৈ ডাউন ট্ৰেণ্ডলৈ যোৱা বুলি আমাক এটা ইংগিত দিয়ে ইয়াৰ যেটো তলৰ যেটো শ্বেডো আছে এই শ্বেডোটো এই বডিতকে ই দুগুণ হ'ব লাগে আৰু ইয়াৰ ওপৰতো এনেকুৱা উইক্স থাকিব পাৰে বা নাথাকিব পাৰে আৰু যদি থাকে একদমই সৰু থাকিব লাগে ইয়াতো কালাৰৰ কোনো ইম্পৰ্টেন্ট নাই ইয়াত গ্ৰীন কালাৰো হ'ব পাৰে বা ৰেড কালাৰো হ'ব পাৰে এইটো যেটো ক্লোজ দিছে ইয়াত এইটো তলত যেতিয়া এটা আমি কেন্ডেলে আমাৰ ক্লোজ দিব তাৰ পিছত ইয়াত পৰা আমাৰ এন্ট্ৰি হ'ব এইটো জায়গাত আমাৰ এন্ট্ৰি হ'ব হেঙিং মেনৰ সঠিক ব্যৱহাৰটো চাওঁ যে যেতিয়া এটা আপট্ৰেণ্ড হৈছে আপট্ৰেণ্ডৰ শেষত এই হেঙিং মেনটো আমি দেখা পাইছো আৰু এইটো পিছত যেতিয়া ইয়াৰ তলত যেতিয়া আমি ক্লোজ পাইছো এইটো যেটো কেন্ডেল আছে ইয়াৰ লোটোত আমাৰ এন্ট্ৰি হ'ব এইটো তলত আমাৰ এন্ট্ৰি হ'ব আৰু ইয়াৰ ওপৰত আমাৰ এসএল হ'ব আৰু জৰ পৰা প্ৰাইসটো ওপৰলৈ যোৱা আৰম্ভ কৰিছিলে সেই স্টক প্ৰাইসটো আহি হেতু জায়গালৈকে হোৱাৰ পুৰা চান্স থাকে এতিয়া আমি উদাহৰণৰ সৈতে এবাৰ চাওঁ এটো হৈ গৈছে ব্যাংক নিফটিৰ 1 মিনিটৰ চাৰ্ট এটো স্টক প্ৰাইসটো ইয়াৰ পৰা ই ওপৰলৈ গৈছে ওপৰলৈ গৈ একদম ট্ৰেণ্ডৰ ওপৰত আমি হেঙিং মেন দেখা পাইছো আৰু ইয়াৰ তলত যেতিয়া এটো কেন্ডেলে ক্লোজ দিছে এটো জায়গাৰ পৰা যেতিয়া ই ব্ৰেক কৰিছে এটো আমাৰ এন্ট্ৰি পইণ্ট হ'ব এটো আমাৰ এন্ট্ৰি হ'ব আৰু এটো ওপৰৰ যেটো পইণ্ট আছে এটো আমাৰ এসএল হ'ব আৰু স্টক এটো জায়গাৰ পৰা ই প্ৰাইসটো তললৈ নামি আহিছে আৰু প্ৰায় এটো উচৰাউচৰি এটো উচৰ জৰ পৰা ই আৰম্ভ হৈছিলে তাৰ উচৰতে ই আহি পাই গৈছে আৰু ই হৈ গৈছে এটা ষ্ট্ৰং বেৰিছ ৰিভাৰ্সেল পেটাৰ্ণ বুলি ইয়াক কোৱা হয় আমি আৰু এটা উদাহৰণৰ সৈতে আমি চাওঁ এটো হৈ গৈছে আইচিআইসি বেংকৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট যেতিয়া প্ৰাইসটো আপট্ৰেণ্ড গৈছে আপট্ৰেণ্ডৰ শেষত এই হেঙিং মেনটো আমি দেখা পাইছো হেঙিং মেনৰ তলত যেতিয়া আমি ফলো আপ কেন্ডেলে ক্লোজ দিছে ক্লোজ দিয়াৰ পিছত প্ৰাইসটো তললৈ নামি আহিছে আৰু স্টক প্ৰাইসটো তললৈ ভালেখিনি নামি আহিছে এতিয়া আমি এটা কেন্ডেলষ্টিক পেটাৰ্ণৰ বিষয়ে আমি আলোচনা কৰিছো আৰু ইয়াত এনেকুৱা সিঙ্গেল কেন্ডেলষ্টিকৰ পেটাৰ্ণ আৰু বিভিন্ন ৰকমৰ থাকে এতিয়া আমি এইখিনি আলোচনা কৰিছো এতিয়া আমি দুটা কেন্ডেলষ্টিক পেটাৰ্ণৰ বিষয়ে আলোচনা কৰো যে দুটা কেন্ডেলষ্টিকৰ পেটাৰ্ণ হৈ গৈছে বুলিশ এঙ্গেল ফিং হৈছে দুটা কেন্ডেলষ্টিকৰ পেটাৰ্ণ ইয়াত প্ৰথমটো হৈ গৈছে এটা ৰেড কেন্ডেল হয় বেৰিছ কেন্ডেল আৰু দ্বিতীয়টো হৈ গৈছে এটা বুলিশ কেন্ডেল যেটো গ্ৰীন কেন্ডেল বুলি ইন্ডিকেট কৰে যেতিয়া এটা ডাউন ট্ৰেণ্ড আহে তাৰ তলত এটো পেটাৰ্ণে আমি দেখা পাওঁ আৰু প্ৰথম যেটো কেন্ডেল থাকে হেতু বেৰিছ যি আমাক সংকেত দিয়ে যে তাৰ আগৰ যেটো ট্ৰেণ্ড আছিল হেতু ডাউন ট্ৰেণ্ড হৈ আছে তাৰ পিছত নেক্সটটো হৈ গৈছে বুলিশ কেন্ডেল যেটো আমাক সংকেত দিয়ে যে এতিয়া প্ৰাইসটোৱে বায়াৰসকলৰ কন্ট্ৰলত আহি গৈছে আৰু প্ৰাইসটো এতিয়া ওপৰত যাবৰ কাৰণে হাজু হৈ আছে আৰু এইটো যেটো দ্বিতীয় কেন্ডেলটো আছে এই দ্বিতীয় কেন্ডেলটো হাই আৰু লোটোৱে প্ৰথম কেন্ডেলটোক সম্পূৰ্ণভাৱে কভাৰ কৰি ৰাখে ঢাকি ৰাখে আৰু প্ৰথম কেন্ডেলটোৰ এই যেটো ক্লোজ হৈছে তাতকে ই গ্যাপ ডাউনত ই ওপেন হয় দ্বিতীয় কেন্ডেলটো গ্যাপ ডাউন ওপেন হয় আৰু এই প্ৰথম কেন্ডেলৰ যেটো ওপেন আছে সেই ওপেনতকে দ্বিতীয় কেন্ডেলৰ ক্লোজটো ওপৰত থাকে ইয়াৰ আমি সঠিক ব্যৱহাৰটো চাওঁ যে যেতিয়া এটা ডাউন ট্ৰেণ্ড হৈ আছিল তাৰ শেষত আমি এই পেটাৰ্ণটো দেখিবলৈ পাইছো বুলিশ এঙ্গেল ফিং পেটাৰ্ণ আৰু ইয়াৰ ওপৰত কি হৈছে এইটোৰ ওপৰত যেতিয়া এই প্ৰাইসটো যাবলৈ আৰম্ভ কৰিছে এইটো জায়গাত আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ তলত আমাৰ এসএল হ'ব আৰু প্ৰাইসটো জৰ পৰা নামি আহে হেতু জায়গালৈকে প্ৰাইসটো যোৱাৰ চেষ্টা কৰে আৰু এইটো হৈ গৈছে এটা ষ্ট্ৰং বুলিশ ৰিভাৰ্সেল পেটাৰ্ণ বুলি ইয়াক কোৱা হয় এতিয়া আমি উদাহৰণৰ সৈতে অলপ চাওঁ যে ই কেনেকৈ কাম কৰে এইটো হৈ গৈছে আদানী এন্টাৰটেইনমেন্টৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট এইটো স্টক প্ৰাইসটো এটা ডাউন ট্ৰেণ্ডত নামি আহিছিল তাৰ পিছত একদম শেষত আমি এটা বুলিশ এঙ্গেল ফিং পেটাৰ্ণ আমি দেখা পাইছো আৰু এইটো যেতিয়া ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিছে এইটো আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ তলত আমাৰ এসএল হ'ব আৰু এইটো স্টক জৰ পৰা ই নামি আহিছিল প্ৰাইসটো গৈ হেতু জায়গালৈকে ই যোৱাৰ চেষ্টা কৰিছে এতিয়া আমি আৰু এটা এক্সাম্পল চাওঁ যে ইয়াৰ স্টক এইটো হৈ গৈছে ইনফোসিসৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট এইটো সেম ইয়াত কি হৈছে এটা ডাউন ট্ৰেণ্ড আহিছে ডাউন ট্ৰেণ্ডৰ শেষত
এই বুলিশ এংগেলফিং পেটাৰ্ণটো আমি দেখা পাইছোঁ তাৰপিছত এইটো যেতিয়া ব্ৰেক কৰিছে এইটো আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ পৰা চাওক যে প্ৰাইচটো ই ওপৰ ফালে উঠি গৈছে আৰু য'ৰ পৰা ই নামিছে সেইটো জেগালৈকে ই যোৱাৰ চেষ্টা কৰিছে তালৈকে গৈ পাইছে এতিয়া আমি বেৰিছ এংগেলফিং পেটাৰ্ণৰ বিষয়ে আলোচনা কৰিম যেটো বুলিশ এংগেলফিং পেটাৰ্ণৰ উল্টাটো হয় ই দুটা কেণ্ডেলষ্টিকৰ পেটাৰ্ণ হয় ই হৈছে এটা বেৰিছ ৰিভাৰ্সেল পেটাৰ্ণ যেটো এটা আপট্ৰেণ্ডৰ শেষত আমি এইটো পেটাৰ্ণ আমি দেখিবলৈ পাওঁ ইয়াতো প্ৰথম কেণ্ডেলটো হৈ গৈছে গ্ৰীণ কেণ্ডেল হ'ব লাগে বুলিশ কেণ্ডেল আৰু দ্বিতীয়টো হৈ গৈছে বেৰিছ কেণ্ডেল এই প্ৰথম কেণ্ডেলটো দ্বিতীয় কেণ্ডেলটোৱে সম্পূৰ্ণভাৱে আগুৰি ৰাখে কভাৰ কৰি ৰাখে প্ৰথম কেণ্ডেলটো বুলিশ যেটো আমাক ইণ্ডিকেট কৰে যে এটা আপ ট্ৰেণ্ডটো চলি আছে প্ৰাইচটো মূল্য বৃদ্ধি হৈ আছে কিন্তু দ্বিতীয়টো হৈ গৈছে বেৰিছ যেটো পুৰা কভাৰ কৰি ৰাখিছে প্ৰথম কেণ্ডেলটোৱে আৰু এইটো আমাক এইটোৱে ইংগিত কৰে যে এতিয়া সেলাৰ সকলে সেলাৰৰ কন্ট্ৰলত আহি গৈছে আৰু এইটো যেটো প্ৰথম কেণ্ডেল আছে ইয়াক সম্পূৰ্ণৰূপে ই ঢাকি ৰাখিছে আৰু ই আমাক এইটোৱে ইণ্ডিকেট কৰে যে এইটোৰ পিছৰ পৰা ট্ৰেণ্ডটো ৰিভাৰ্স হোৱাৰ আমাক সংকেত দিয়ে ইয়াত চাওক যে প্ৰাইচটো এটা আপট্ৰেণ্ডত যেতিয়া থাকে তাৰ পিছত এই ওপৰত আমি এইটো পেটাৰ্ণ আমি দেখিবলৈ পাওঁ ইয়াত কি হয় ইয়াত তলত যেতিয়া ব্ৰেক কৰে প্ৰাইচে তেতিয়া আমাৰ এইটো জেগাত আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু এইটোৰ ওপৰত আমাৰ এছএল থাকিব আৰু প্ৰাইচটো য'ৰ পৰা ই আৰম্ভ হয় ওপৰলৈ যোৱা যেতিয়া এইটো বেৰিছ কেণ্ডেলে আমাক এই লোটো ব্ৰেক কৰি দিয়ে তাৰ পিছত প্ৰাইচটো আকৌ সেইটো জেগালৈকে অহাৰ পুৰা চান্স থাকে আৰু এইটো হৈ গৈছে এটা ষ্ট্ৰং বেৰিছ ৰিভাৰ্সেল পেটাৰ্ণ বুলি ইয়াক কোৱা হয় এতিয়া আমি উদাহৰণৰ সৈতে আমি চাওঁ যে কেনেকৈ ব্যৱহাৰ হয় এইটো হৈ গৈছে HDFC বেংকৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত চাওক প্ৰাইচটো এটা আপট্ৰেণ্ডত গৈ আছিলে আপট্ৰেণ্ডৰ শেষত আমি এই বেৰিছ এংগেলফিং পেটাৰ্ণটো আমি দেখা পাইছোঁ আৰু ইয়াৰ তলত আমাৰ এন্ট্ৰি হ'ব এইটো জেগাত আৰু ইয়াৰ ওপৰত আমাৰ এছএল হ'ব আৰু য'ৰ পৰা প্ৰাইচটো আৰম্ভ হৈছে এইটো জেগালৈকে প্ৰাইচটো অহাৰ পুৰা চেষ্টা কৰিছে এতিয়া আমি দ্বিতীয় এটা আমি এক্সাম্পল চাওঁ যে তাত কেনেকৈ হৈছে দ্বিতীয়টো হৈ গৈছে SBI 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত চাওক প্ৰাইচটো এটা আপট্ৰেণ্ডত গৈ আছিলে তাৰপিছত ইয়াত এটা ধুনীয়া বেৰিছ এংগেলফিং দেখা দিছে আৰু এইটো যেতিয়া ই লো ব্ৰেক কৰিছে এইটো আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ ওপৰত আমাৰ এছএল থাকিব আৰু এইটো যেতিয়া ব্ৰেক কৰিছে প্ৰাইচটো চাওক য'ৰ পৰা ই আৰম্ভ হৈছিলে সেইটো জেগালৈকে ই পুৰা আহি তললৈ পাই গৈছে পিয়াৰ্চিং কেণ্ডেলষ্টিকৰ পেটাৰ্ণ ই হৈছে দুটা কেণ্ডেলষ্টিকৰ পেটাৰ্ণ আৰু ইয়াত কি হয় ইয়াত আপোনাৰ প্ৰথমটো হৈ গৈছে বেৰিছ কেণ্ডেল দেখা পাওঁ আৰু দ্বিতীয়টো হৈ গৈছে এটা বুলিশ কেণ্ডেল আৰু ইয়াত কি হয় প্ৰথম কেণ্ডেলৰকে দ্বিতীয় কেণ্ডেলটো গেপ ডাউনত ওপেন হয় আৰু এইটো ইয়াৰ ক্লোজটো প্ৰথম কেণ্ডেলৰ এই 50% ওচৰত গৈ ক্লোজ কৰে বা ইয়াৰ ওপৰত ক্লোজ দিব পাৰে আৰু এইটো হৈ গৈছে এটা ষ্ট্ৰং বুলিশ ৰিভাৰ্সেল পেটাৰ্ণ বুলি ইয়াক কোৱা হয় আৰু ই হৈ গৈছে এটা ডাউন ট্ৰেণ্ডৰ শেষত আমি এইটোক দেখা পাওঁ ইয়াৰ সঠিক ব্যৱহাৰটো আমি এবাৰ চাই লওঁ যে যেতিয়া প্ৰাইচটো এটা ডাউন ট্ৰেণ্ডত থাকে তাৰ পিছত ইয়াৰ শেষত আমি এইটো দেখা পাওঁ আৰু ইয়াৰ যে দ্বিতীয় কেণ্ডেলটো আছে মানে প্ৰথম কেণ্ডেলটো যেটো আছে এই প্ৰথম কেণ্ডেলৰ ওপৰত আমাৰ ইয়াত এন্ট্ৰি হ'ব এইটো জেগাত আমাৰ এন্ট্ৰি হ'ব আৰু য'ৰ পৰা এই ডাউন ট্ৰেণ্ডটো আৰম্ভ হয় প্ৰাইচটো গৈ সেইটো জেগালৈকে পোৱাৰি পুৰা চেষ্টা কৰে আৰু সেইটো জেগালৈকে প্ৰায় পায়গে তাত আৰু এইটো হৈ গৈছে এটা ষ্ট্ৰং বুলিশ ৰিভাৰ্সেল পেটাৰ্ণ বুলি কোৱা হয় ইয়াক এতিয়া আমি উদাহৰণৰ সৈতে এবাৰ চাওঁ যে ই কেনেকৈ কাম কৰে এইটো হৈ গৈছে অৰবিন্দ ফাৰ্মাৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে চাওক যে প্ৰাইচটো এটা ডাউন ট্ৰেণ্ডত আছিলে ডাউন ট্ৰেণ্ডৰ শেষত এইটো চাওক আমি পিয়াৰ্চিং কেণ্ডেলটো আমি ইয়াত দেখা পাইছোঁ পিয়াৰ্চিং কেণ্ডেলষ্টিকৰ পেটাৰ্ণটো দেখা পাইছোঁ আৰু ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিছে এইটো জেগাত আমাৰ এন্ট্ৰি হ'ব এইটো জেগাত আমাৰ এন্ট্ৰি হ'ব আৰু ইয়াৰ তলত আমাৰ এছএল থাকিব আৰু য'ৰ পৰা প্ৰাইচটো আৰম্ভ হৈছিলে ডাউন ট্ৰেণ্ড সেইটো জেগালৈকে পুৰা এইটো জেগালৈকে পাই গৈছে এতিয়া আমি দ্বিতীয় এটা এক্সাম্পল আমি চাওঁ যে কেনেকৈ কাম কৰে এইটো হৈ গৈছে টৰেণ্ট পাৱাৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট ইয়াতো যদি আপুনি চায় যে এটা ডাউন ট্ৰেণ্ড হৈ আছিলে
ডাউন ট্ৰেণ্ডৰ শেষত আমি এইটো পিয়াৰ্চিং কেণ্ডেলৰ পেটাৰ্ণটো আমি দেখা পাইছোঁ আৰু এইটোৰ হাই যেতিয়া ব্ৰেক কৰিছে তাৰপিছত চাওক প্ৰাইচটো ই আপছাইডে গৈছে আৰু য'ৰ পৰা ডাউন ট্ৰেণ্ডটো আৰম্ভ হৈছিলে সেইটো জেগালৈকে ই প্ৰাইচটো তালৈকে গৈ পাইছে এতিয়া হৈ গৈছে বুলিছ হেৰামি পেটাৰ্ণ এইটোক আমি ইনচাইড কেণ্ডেল বুলিও কোৱা হয় এইটো হৈছে দুটা কেণ্ডেলষ্টিকৰ পেটাৰ্ণ ই এটা ডাউন ট্ৰেণ্ড যেতিয়া হৈ থাকে ডাউন ট্ৰেণ্ডৰ শেষত আমি এইটোক দেখা পাওঁ আৰু প্ৰথমটো হৈ গৈছে এটা বেৰিছ কেণ্ডেল যেটো ৰঙা বা কোলা হ'ব পাৰে আৰু দ্বিতীয় কেণ্ডেলটো বুলিছ কেণ্ডেল এটো হৈ গৈছে হেউজিয়া বা বগা হ'ব পাৰে আৰু ইয়াত কি হয় ইয়াত প্ৰথম যেটো কেণ্ডেল থাকে সেই কেণ্ডেলৰ ভিতৰতে এই দ্বিতীয় কেণ্ডেলটো সোমাই থাকে আৰু ই এটা ডাউন ট্ৰেণ্ডৰ শেষত আমি এইটো পেটাৰ্ণ আমি দেখিবলৈ পাওঁ বুলিছ হেৰামি কেণ্ডেলষ্টিক পেটাৰ্ণৰ সঠিক ব্যৱহাৰটো চাওঁ যে যেতিয়া এটা ডাউন ট্ৰেণ্ড হৈ থাকে তাৰ পিছত একদম শেষত আমি এই পেটাৰ্ণটো আমাৰ দেখা পাওঁ আৰু ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰে এইটো জেগাত আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ তলত আমাৰ এছএল থাকিব আৰু য'ৰ পৰা প্ৰাইচটো ডাউন ট্ৰেণ্ডটো আৰম্ভ হয় ই গৈ আকৌ সেইটো জেগালৈকে ই পোৱাৰ চান্স থাকে এতিয়া আমি উদাহৰণৰ সৈতে অলপ চাই লওঁ যে ই কেনেকৈ কাম কৰে এইটো হৈ গৈছে বেংক নিফটিৰ 1 মিনিটৰ চাৰ্ট আৰু ইয়াত যদি আপোনালোকে চায় ইয়াত চাওক যে এটা ডাউন ট্ৰেণ্ড হৈ আছিলে ডাউন ট্ৰেণ্ডৰ শেষত এই বুলিছ হেৰামি পেটাৰ্ণটো আমি দেখা পাইছোঁ আৰু এইটোৰ যিটো হাই আছে এইটো যেতিয়া এইটো জেগাত আমাৰ এন্ট্ৰি হ'ব আৰু ইয়াৰ তলত আমাৰ এছএল থাকিব আৰু এইটো যেতিয়া ব্ৰেক কৰিছে য'ৰ পৰা প্ৰাইচটো তললৈ নামি আহিছে ই আকৌ গৈ সেইটো জেগালৈকে ই পাইছে এতিয়া আমি আৰু এটা এক্সাম্পল আমি চাওঁ যে ই কেনেকৈ কাম কৰে এইটো হৈ গৈছে নিফটি 50 1 মিনিটৰ চাৰ্ট ইয়াত চাওক যে প্ৰাইচটো চেম এনেকুৱা এটা ডাউন ট্ৰেণ্ড আহি আছিলে তাৰপিছত ইয়াত এটা আমি বুলিছ হেৰামি পেটাৰ্ণ আমি দেখা পাইছোঁ আৰু এইটো যেতিয়া হাই ব্ৰেক কৰিছে তেতিয়া চাওক প্ৰাইচটো একদম ধুনীয়াকৈ আপছাইডে মুভ কৰিছে আৰু য'ৰ পৰা ই ডাউন ট্ৰেণ্ড আৰম্ভ কৰিছিলে সেইটো জেগালৈকে ই আৰামছে পাইছে এতিয়া চেম এনেকৈ বেৰিছ হেৰামি পেটাৰ্ণো থাকে বেৰিছ হেৰামি পেটাৰ্ণত কি হয় ই সাধাৰণতে দুটা কেণ্ডেলষ্টিকৰ পেটাৰ্ণ হয় আৰু প্ৰথম কেণ্ডেলষ্টিকটো এটা ডাঙৰ হেউজিয়া বুলিছ কেণ্ডেল হয় আৰু দ্বিতীয়টো কি হয় বেৰিছ কেণ্ডেল যিটো এটা ৰঙা বা কোলা কেণ্ডেল হ'ব পাৰে আৰু প্ৰথম কেণ্ডেলৰ ভিতৰতে এই দ্বিতীয় কেণ্ডেলৰ হাইলটো সোমাই থাকে হেউজিয়া কেণ্ডেলটোৱে প্ৰাইচটো যে এটা আপ ট্ৰেণ্ড হৈ আছে সেইটো আমাক ইণ্ডিকেট কৰে আৰু যেটো এই ৰেড কেণ্ডেলটোৱে দ্বিতীয় কেণ্ডেলটো যেটো হৈ আছে বেৰিছ কেণ্ডেল এইটোৱে আমাক সংকেত দিয়ে যে এতিয়া এই ট্ৰেণ্ডটো ৰিভাৰ্স হ'ব বুলি আমাক এটা সংকেত দিয়ে এতিয়া আমি ইয়াৰ সঠিক ব্যৱহাৰটো এবাৰ আমি চাই লওঁ ইয়াত চাওক যে প্ৰাইচটো যেতিয়া এটা আপ ট্ৰেণ্ড গৈছে আপ ট্ৰেণ্ডৰ শেষত আমি এইটো পেটাৰ্ণ আমি দেখা পাইছোঁ আৰু ইয়াৰ যেটো দ্বিতীয় কেণ্ডেলৰ যেটো লো আছে এইটো যেতিয়া ব্ৰেক কৰিব এইটো জেগাত আমাৰ এন্ট্ৰি হ'ব আৰু ইয়াৰ ওপৰত আমাৰ এছএল থাকিব আৰু য'ৰ পৰা ট্ৰেণ্ডটো আৰম্ভ হৈছে সেইটো জেগালৈকে পোৱাৰ এই মেক্সিমাম চান্স থাকে এতিয়া আমি এক্সাম্পলৰ সৈতে আমি অলপ চাই লওঁ যে ই কেনেকৈ কাম কৰে ইয়াত যদি চাই তেতিয়াহ'লে এইটো বেংক নিফটিৰ 15 মিনিটৰ টাইম ফ্ৰেমৰ চাৰ্ট হয় ইয়াত আমি চাওঁ যে এটা আপ ট্ৰেণ্ড হৈ আছিলে এটা আপ ট্ৰেণ্ডৰ শেষত আমি এইটো আপ ট্ৰেণ্ডৰ শেষত আমি এইটো বেৰিছ হেভি পেটাৰ্ণ দেখা পাইছোঁ আৰু এইটোৰ লো যেতিয়া ব্ৰেক কৰিছে এইটো আমাৰ এন্ট্ৰি পইণ্ট হৈ যাব আৰু এই ওপৰটো আমাৰ এছএল হৈ যাব আৰু ই য'ৰ পৰা ই আৰম্ভ হৈছে প্ৰাইচটো আহি সেইটো জেগালৈকে ই পোৱাৰ পুৰা চেষ্টা কৰিছে আৰু এতিয়া আমি আৰু এটা এক্সাম্পল চাওঁ এইটো হৈছে HDFC বেংকৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত যদি আপুনি চায় যে প্ৰাইচটো এইটো জেগাৰ পৰা ই আপ ট্ৰেণ্ড লৈছে আপ ট্ৰেণ্ড লোৱাৰ পিছত এইটো এটা বেৰিছ হেভি পেটাৰ্ণ হৈছে আৰু এইটোৰ লো যেতিয়া ব্ৰেক কৰিছে এইটো জেগা আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ ওপৰত আমাৰ এছএল থাকিব এইটো যেতিয়া ব্ৰেক কৰিছে তাৰপিছত ই য'ৰ পৰা প্ৰাইচটো ওপৰলৈ গৈছিলে আপ ট্ৰেণ্ড হৈছিলে সেইটো জেগাৰ পৰা ই আকৌ তললৈ নামি আহিছে এইটো জেগা আৰু এই প্ৰাইচটো আৰু তললৈ নামি আহিছে সেইটো কাৰণে এইটোক আমি ষ্ট্ৰং বেৰিছ ৰিভাৰ্চেল পেটাৰ্ণ বুলি ইয়াক কোৱা হয় এতিয়া আমি তিনিটা কেণ্ডেলষ্টিক পেটাৰ্ণৰ বিষয়ে আলোচনা কৰিম এইটো হৈ গৈছে মৰ্নিং ষ্টাৰ মৰ্নিং ষ্টাৰ হৈছে এটা বুলিছ ৰিভাৰ্চেল পেটাৰ্ণ যি সাধাৰণতে এটা ডাউন ট্ৰেণ্ডৰ শেষত এনেকুৱা এটা ডাউন ট্ৰেণ্ডৰ শেষত এইটোৱে পেটাৰ্ণ দেখা দিয়ে আৰু ই আমাক এইটোৱে ইংগিত কৰে যে এতিয়া ট্ৰেণ্ডটো চেঞ্জ হ'ব এই পেটাৰ্ণটো প্ৰথম যেটো কেণ্ডেল থাকে সেইটো এটা ডাঙৰ বেৰিছ কেণ্ডেল হয় তাৰপিছত যেটো সেকেন্ড কেণ্ডেল থাকে হি গ্যাপ ডাউন ওপেন হয় আৰু এটা সৰু কেণ্ডেল ইয়াত আমি দেখা পাওঁ তাৰপিছত হ'ব কি এটা গ্যাপ আপ
যেটো বুলিশ ক্যান্ডেল হ'ব যেটো এটো ক্যান্ডেল 50% ওপৰত গৈ এটো ক্লোজ দিব লাগে আৰু তলৰ যেটো ক্যান্ডেল থাকে দ্বিতীয় ক্যান্ডেলটো এটোৰ কালাৰ কোনো এনেকুৱা গুৰুত্বপূৰ্ণ নহয় ইয়াৰ আমি সঠিক ব্যৱহাৰটো চাওঁ যে যেতিয়া এটা ডাউন ট্ৰেন্ড হৈ আছিল ডাউন ট্ৰেন্ড হোৱাৰ পিছত আমি এটো প্যাটাৰ্ণ আমাক দেখা দিছে মৰ্নিং ষ্টাৰ আৰু তাৰ পিছত ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিছে এটো জায়গা আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ লোটো যেটো থাকিব এটো আমাৰ এসএল থাকিব আৰু ইয়াৰ পিছত প্ৰাইসটো ওপৰলৈ উঠি গৈছে আৰু এটোক আমি ষ্ট্ৰং বুলিশ ৰিভাৰ্সেল প্যাটাৰ্ণ বুলি কোৱা হয় এতিয়া আমি উদাহৰণৰ সৈতে অলপ চাওঁ যে ই কেনেকৈ কাম কৰে এটো হৈ গৈছে ব্যাংক নিফটিৰ 2 মিনিট টাইম ফ্ৰেমৰ চাৰ্ট হয় ইয়াত যদি চাই তেতিয়াহলে আপোনালোকে চোক যে ই এটা ডাউন ট্ৰেন্ড হৈ আছিল তাৰ পিছত আমি এটো প্যাটাৰ্ণ দেখা পাইছো আৰু এটোৰ যেতিয়া জুনটোৱে হওক এতিয়া লাগিলে যেটো প্ৰথম ক্যান্ডেলটো আছিল এটোৰ হাই হওক বা যেটো তৃতীয় ক্যান্ডেল আছে ইয়াৰ হাই হওক জুনটোৱে হাইটো বেছি হ'ব তাৰ ওপৰত আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ চক জোৰ পৰা প্ৰাইসটো তললৈ নামি আহিছে প্ৰাইসটো আকৌ গৈ ইয়াৰ ওপৰলৈ যোৱা চেষ্টা কৰিছে এতিয়া আমি আৰু এটা এক্সাম্পলৰ সৈতে আমি চাওঁ যে ই কেনেকৈ কাম কৰে এটো হৈ গৈছে কলগেটৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট হয় ইয়াত যদি চাই তেতিয়াহলে প্ৰাইসটো এটা ডাউন ট্ৰেন্ড হৈ আছিল তাৰ পিছত ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিছে এটো প্ৰথম ক্যান্ডেল এটো দ্বিতীয় ক্যান্ডেল এটো তৃতীয় ক্যান্ডেল আৰু এটোৰ হাই যেতিয়া যোনটো হাই বেছি হ'ব এটো হাই যেতিয়া ব্ৰেক কৰিছে তাৰ পিছত চোক প্ৰাইসটো জোৰ পৰা ই আৰম্ভ হৈছিল ডাউন ট্ৰেন্ড এটো জায়গালৈকে এই প্ৰাইসটো আকৌ তাত গৈ পাই গৈছে এটো হৈ গৈছে ইভিনিং ষ্টাৰ এটো তিনটা ক্যান্ডেলষ্টিকৰ প্যাটাৰ্ণ হয় আৰু ইভিনিং ষ্টাৰে এটা আপ ট্ৰেন্ডৰ হেখত আমি এটো দেখা পাম আৰু এটোৱে আমাক ইন্ডিকেট কৰে যে যেটো এটা আপ ট্ৰেন্ড হৈ আছিল এতিয়া প্ৰাইসটো ৰিভাৰ্স হৈ ট্ৰেন্ডটো ৰিভাৰ্স হৈ এতিয়া ডাউন ট্ৰেন্ডলৈ আহিব নামি আহিব প্ৰথমত যেটো গ্ৰীন ক্যান্ডেল মানে বুলিশ ক্যান্ডেলটোৱে আমাক এটো ইন্ডিকেট কৰে যে এটা ধুনিয়া আপ ট্ৰেন্ড গৈ আছে তাৰ পিছত যেটো দ্বিতীয় ক্যান্ডেল থাকে এটো অলপ গ্যাপ আপ ওপেন হয় আৰু সৰু ক্যান্ডেল হয় আৰু তৃতীয় যেটো ক্যান্ডেল আছে এই ক্যান্ডেলটো গ্যাপ ডাউন ওপেন হয় আৰু প্ৰথম ক্যান্ডেলৰ 50% ৰ তলদি ক্লোজ দিয়ে আৰু এইটো জায়গা যেটো তৃতীয় ক্যান্ডেলৰ লো আছে এই লোৰ তলত আমাৰ এন্ট্ৰি হ'ব আৰু এটোৰ ওপৰত আমাৰ এসএল থাকে এই দ্বিতীয় ক্যান্ডেল যেটো আছে এই দ্বিতীয় ক্যান্ডেলটোৰ কালাৰটো গুৰুত্বপূৰ্ণ নাই ইয়াত হেউজিয়া হ'ব পাৰে বা ৰঙা হ'ব পাৰে এতিয়া আমি ইয়াৰ সঠিক ব্যৱহাৰটো এবাৰ আমি চাই লওঁ যে ই কেনেকৈ কাম কৰে ইয়াত যদি চাই তেতিয়াহলে এটা আপ ট্ৰেন্ড হৈ আছিল আপ ট্ৰেন্ডৰ হেখত গৈ এটো এটা আমি ইভিনিং ষ্টাৰ প্যাটাৰ্ণ আমি দেখা পাইছো আৰু ইয়াৰ লোটো যেতিয়া ব্ৰেক কৰিছে এটো আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ ওপৰত হৈ যাব আমাৰ এসএল আৰু ট্ৰেন্ডটো জোৰ পৰা আৰম্ভ হয় এটো যেতিয়া ব্ৰেক কৰে তেতিয়া ট্ৰেন্ডটো আকৌ এটো জায়গালৈকে অহাৰ পুৰা চান্স থাকে এতিয়া আমি চাওঁ যে ইয়াৰ এক্সাম্পলৰ সৈতে আমি অলপ চাওঁ এটো হৈ গৈছে অৰবিন্দ ফাৰ্মাৰ 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত যদি চাই এটা যেতিয়া আপ ট্ৰেন্ড হৈ আছে আপ ট্ৰেন্ডৰ হেখত আমি এটো প্যাটাৰ্ণ আমি দেখা পাইছো আৰু ইয়াৰ লোটো যেতিয়া ব্ৰেক কৰিছে যোনটোৱে হ'ব এতিয়া যদি 3 নম্বৰ যদি ক্যান্ডেলটোৰ লো বেছি হয় তেতিয়াহলে হেতুক আমি কনসিডাৰ কৰিম আৰু নহলে প্ৰথম ক্যান্ডেলৰ লোটো যদি বেছি হয় তেতিয়াহলে হেতুক আমি কনসিডাৰ কৰিম যোনটো লো বেছি হ'ব হেতুকহে আমি চাম আৰু ইয়াৰ লোটো যেতিয়া ব্ৰেক কৰিব এটো জায়গা আমাৰ এন্ট্ৰি পইণ্ট হ'ব আৰু ইয়াৰ ওপৰত আমাৰ এসএল থাকিব আৰু এটো যেতিয়া ব্ৰেক কৰিছে জোৰ পৰা ট্ৰেন্ডটো আৰম্ভ হৈছে সব আকৌ প্ৰাইসটো আহি এটো জায়গালৈকে অহাৰ চেষ্টা কৰিছে এতিয়া আমি আৰু এটা এক্সাম্পলৰ সৈতে আমি চাওঁ যে ই কেনেকৈ কাম কৰে এটো হৈ গৈছে MMTC 1 ডে টাইম ফ্ৰেমৰ চাৰ্ট ইয়াত যদি চাই তেতিয়াহলে প্ৰাইসটো আপ ট্ৰেন্ড গৈছে আপ ট্ৰেন্ড গৈ কি কৰিছে ইয়াত আমি ইভিনিং ষ্টাৰ আমি দেখা পাইছো আৰু এইটো লো যেটো আছে এইটো লো যেতিয়া ব্ৰেক কৰিছে তাৰ পিছত জোৰ পৰা প্ৰাইসটো আপ ট্ৰেন্ড হৈছে এটো জায়গালৈকে আকৌ প্ৰাইসটো তললৈ নামি আহিছে এটো কাৰণে এটো হৈ গৈছে তিনটা ক্যান্ডেলষ্টিক প্যাটাৰ্ণৰ ষ্ট্ৰং বেৰিছ ৰিভাৰ্সেল প্যাটাৰ্ণ বুলি কোৱা হয় ক্যান্ডেলষ্টিক প্যাটাৰ্ণৰ আৰু বিভিন্ন ৰকমৰ ক্যান্ডেলষ্টিক প্যাটাৰ্ণ আছে যিবিলাক প্যাটাৰ্ণৰ বিষয়ে আমি অন্য ভিডিঅ'ত আমি আলোচনা কৰিম এটো ভিডিঅ'ত আমি এবিলাকে আলোচনা কৰিছো
তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিখিনি এডভান্স কেণ্ডেলষ্টিকৰ পেটাৰ্ণ আছে সেইবিলাক মই আৰু বেলেগ নতুন ভিডিঅ'ত মই আনিবলৈ চেষ্টা কৰিম আজিলৈ ইয়াতে শেষ কৰিছোঁ ধন্যবাদ